নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগত কৰিলোঁ। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। এয়া আমি মুৰ্গী, আমাৰ ঘৰৰে লোকেল মুৰ্গী হয়। গৰম পানীত ধুনীয়াকৈ জুবুৰাই লৈ এয়া নোম আমি গুচাই লৈছোঁ। ধুনীয়াকৈ নোমখিনি গুচাই ল'ম। গুচোৱা হ'লে আমি জুইত সেকি ল'ম। এয়া আমি এতিয়া জুইত সেকি ল'ম। সেকি লৈ ধুনীয়াকৈ সেইটো কাটি মুৰ্গীটো কাটি এয়া আমাৰ ধুই লৈ আমাৰ কাটা হৈ গ'ল। এয়া আমি আদা নহৰু পিঁয়াজ আৰু ৰং গুড়ি আৰু নিমখ আৰু তেল দি মাংসখিনি সানি ল'ম। এফালে আমি কেৰাহীত পিঁয়াজ আদা নহৰু তেজপাত এইখিনি ভাজি লওঁ। এইখিনি ভাজি আমি থৈ দিম। আৰু মাংস তৰকাৰী একো মছলা নিদিওঁ, ইমানখিনিয়ে আদা নহৰু পেষ্ট পিঁয়াজ ইমানখিনিয়ে দিম। আমি আলুখিনি ভাজি ল'লোঁ। এতিয়া মাংসখিনি ভাজি ল'ম। জলকীয়াও পিচি দি দিলোঁ। আমাৰ ইয়াত দেখিবলৈ পাইছে মাংসখিনি ভাজা হৈ গ'ল। এতিয়া আমি মাংসখিনিত পৰিমাণ মতে পানী দি লওঁ। এয়া আমাৰ মাংস পৰিমাণ মতে পানী দিয়া হৈ গ'ল। এতিয়া জোল ৰেডি। আলু চাইছোঁ সিজিছেনে নাই। আৰু এয়া আমাৰ মাংস জোল ৰেডি। এয়া আমাৰ ৰাতিৰ আহাৰ। দেখিবলৈ পাইছে আলু বেঙেনা ভাজি, দালি আৰু শীতল মাছৰ চাটনি, জলকীয়া আৰু মাংস তৰকাৰী। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ'লৈ আহিম। বাই বাই।